Welcome back to my channel. পিছফালে অকণমান টিকলা এটা হাল্লা হৈ আছে তো সেইটো ইগনোৰ কৰিব সেইটো মোৰ ভাগিন হয় তো এতিয়া মই ফেমিলিৰ লগত অলপ ওলাই যাব ওলাই আছোঁ এটা জেগালৈ ক'ত যাম আৰু জেগাটো কি হয় কোনটো জেগাত যাই আছোঁ সকলোখিনি দেখুৱাই দিম আপোনালোকে চাই থাকিব আৰু বিৰাট গৰম পৰিছে তো মই ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ সেইটো টিকলা যিটো হাল্লা কৰি আছে তো ফ্ৰেছ হৈ লওঁ বিৰাট গৰম তো তাৰপিছত মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ কেৱল আপোনালোকে চাই থাকিলে হয় পিছে আমাৰ মৰমৰ সৰু ভাগিন ডাঙৰ ভাগিনটোতো দেখিয়ে পাইছে এইটো আমাৰ সৰু ভাগিন তো আজি একেলগে দুটাকে দেখুৱাই দিম কোনটো ডাঙৰ কোনটো সৰু তো গাইজ মই ৰেডি হৈ গ'লোঁ ৰেডি আৰু কি হ'ম আমি চিম্পল মানুহ চিম্পলকৈ যাওঁ তো এইটো তেতিয়া ভাগিনটো চুলি তুলি পূৰা বান্ধি দিছে এইটো ডাঙৰ বা এইটো সৰু ভিনদেউ এইটো আমাৰ বাবুলি আৰু এইটো আমাৰ মা আৰু সৰু বা ক'ত বা গ'ল নাজানো আহিছে পিছফালে তো আমি এতিয়া ক'ত যাই আছোঁ মই গৈ পেলাই দেখুৱাই আছোঁ আৰু তাতে গৈ পেলাই আৰু ভালকৈ দেখুৱাই দিম তো গাইজ মই একজেক্টলিটো আপোনালোকক নকওঁ আমি ক'ত গৈ আছোঁ কিন্তু মই এইটো ক'ম যে আমি খাবৰ কাৰণে গৈ আছোঁ পামেই আৰু বেছি দূৰ নাই আপোনালোকে চাই থাকিলে গমেই পাব এই চাওক আমি আহি পালোঁ নম কেফে ইয়াতে অহাৰ মোৰ খুব ইচ্ছা আছিলে আৰু কালাৰটো যি ধুনীয়া ন লাইট কালাৰ হয় মানে ভাল লাগিছে আৰু ডেক'ৰেশ্যনটো কিন্তু মিছা নকওঁ জেগাডোখৰ অলপ সৰু হয় তো আমাৰ টিকলাকেইটাৰ কাৰণে অলপ প্ৰব্লেম হৈছিলে কাৰণ সিহঁতে খেলিব খোজে ন তথাপিও হৈ গৈছে বাৰু তাৰপিছতে মই এনেকৈ ধুনীয়াকৈ ভিডিঅ' বনালোঁ আৰু ইয়াতে সৰু সৰু ক্লাছ কিছুমান আছে তো আপোনালোকে ইয়াতে ফটো উঠিব পাৰিব আৰু ক্লাছবোৰত কিবা কিবি লিখাও আছে আমিও অকণমান ফটো চটো উঠি ল'লোঁ খানা আহে মানে তাৰপিছত আমাৰ খানা আহিলে আমি খাই বৈ পেলাই ঘৰলৈ বুলি ওলালোঁ আৰু নহ'লে দেৰি হৈ যাব নহয় গৈছিলোঁ গোটেই ফেমিলি বুলি নকওঁ মোৰ দেউতা আৰু ভণ্টি যোৱা নাছিলে আৰু মোৰ ডাঙৰ ভিনৰ লগত বাকীকেইজন গৈছোঁ তো ভাল লাগিছে গৈ পেলাই নম কেফেত যিটো আপোনাৰ ৰাজগড়ত আছে আপোনালোকে কমাৰ ছাইড হৈ পেলাইও যাব পাৰিব নহয়তো ভাঙাগড় ছাইড হৈ পেলাইও যাব পাৰিব আপোনালোকৰ যোনফালে সুবিধা আপোনালোকে সেইফালে যাব পাৰিব তো আপোনাৰ যিখন নম কেফে আছিলে তাৰ জেগাডোখৰ অলপ কম হয় কিন্তু ফটো চটো উঠিবৰ কাৰণে ভালেই বাৰু আৰু তাৰে খাদ্যবিলাকৰ যিবিলাক প্ৰাইচ আছিল ন সেইবিলাকো আপোনাৰ মিডিল হয় আপোনালোকে পাৰিব আৰু এইটো জানো তো খাদ্য ৰেটিং হিচাপত ক'ব গ'লে মই 5ৰ ভিতৰত 3 দিম চবৰে নিজৰ সেই থাকে ন তো আপোনালোকে হয়তো বেছি ভাল পাব পাৰে কিছুমান হয়তো ভাল নাপাব পাৰে এইটো নিজৰ চইচ তো আপোনালোকে একবাৰ তাতে যাব কেনেকুৱা লাগে জনাই দিব আৰু এটা কথা মই কৈছিলোঁ মোৰ ভাগিনকেইটা একেলগে লৈ পেলাই মই আপোনালোকক দেখুৱাই দিম কিন্তু সেইটো দেখুওৱা নহ'ল কাৰণ এটা ভাগিনক ল'লে এটা ভাগিন ক'ৰবাত থাকে কিবা থাকে সেইকাৰণে একেলগে দুটাকে দেখুওৱা নহ'ল তো ভিডিঅ'টো আজিলৈকে এইখিনিতে শেষ কৰিছোঁ যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ